নমস্কাৰ, মই লাকিয়া। আপোনালোক সকলোকে মোৰ লাকিজ কিটচেনলৈ স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ এগলেছ কেক। এগলেছ কেক বনাবলৈ সামগ্ৰী লৈছোঁ ময়দা, চেনি, দৈ, গাখীৰ, কনডেন্স মিল্ক, ৰিফাইন অইল, বেকিং পাউডাৰ, ভেনিলা এছেঞ্চ আৰু বেকিং সোডা। চেনিখিনি মই প্ৰথমে পিচি ল'ম। এটা মিক্সিং জাৰত চেনিখিনি ভৰাই এইখিনি মই পিচি লৈছোঁ। এতিয়া চেনিখিনি পিচা হৈ গৈছে। এতিয়া এই শুকান সামগ্ৰীখিনি এখন চালনীৰে এটা বাউলত মই চালি ল'ম। এতিয়া চেনিখিনি আৰু 1.5 কাপ ময়দা, বেকিং পাউডাৰ 1 চামুচ আৰু বেকিং সোডা 1 চামুচৰ 1/4 দিছোঁ আৰু এইখিনি এনেদৰে চালি লৈছোঁ। এতিয়া ইয়াতে মই ৰিফাইন তেলখিনি মিলাই দিছোঁ। মই ইয়াতে সম্পূৰ্ণ 1 কাপ ৰিফাইন তেল লোৱা নাই, অকণমান কম লৈছোঁ। সৰু হাতেৰে 2 হাতা দৈ মিলাইছোঁ। দৈখিনি দি মই ভালদৰে মিক্স কৰি লৈছোঁ। অকণমান কনডেন্স মিল্ক এড কৰিছোঁ। অকণমান গাখীৰ এড কৰিছোঁ। একেবাৰে শেষত ভেনিলা এছেঞ্চ দি এইখিনি আৰু এবাৰ মই ভালদৰে এনেদৰে ফেটি লৈছোঁ। এতিয়া এইখিনি হৈ গৈছে। এতিয়া এখন কেক টিন লৈছোঁ। ইয়াতে অলপ ৰিফাইন তেল ঢালি ব্ৰাছেৰে ভালদৰে চাৰিওফালে লগাই লৈছোঁ। এতিয়া কেক টিনৰ ওপৰত এখন বেটাৰ পেপাৰ দি তাতে অকণমান ৰিফাইন তেল লগাই লৈছোঁ আৰু ইয়াতে মই বেটাৰখিনি ঢালি দিছোঁ। এতিয়া গেছটো অন কৰি গেছত এটা কুকাৰ বহাই দিছোঁ। এতিয়া কুকাৰত অলপ নিমখ দি দিছোঁ আৰু এইখিনি মই চাৰিওফালে স্প্ৰেড কৰি দিছোঁ আৰু তাতে এডাল ষ্টেণ্ড দি এই কুকাৰটো 5 মিনিট সময় প্ৰিহিট হ'বৰ বাবে ৰাখি দিছোঁ। এতিয়া কেক টিনটো অকণমান টেপ কৰি ইয়াতে মই বহাই দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ আৰু কেকটো বেক হ'বৰ বাবে 45 মিনিট সময় ৰাখি দিছোঁ। এতিয়া এয়া 45 মিনিট হৈ গৈছে। কেকটো হৈছে নে নাই চাবৰ বাবে এখন মই চাকুৰে এনেদৰে চেক কৰি চাইছোঁ। এয়া ধুনীয়াকৈ কেকটো হৈ গৈছে। এয়া কেকটো ঠাণ্ডা হৈ গ'ল। এতিয়া এখন প্লেটত মই উলিয়াই লৈছোঁ। এয়া দেখিছেনে কি ধুনীয়া হৈছে কেকটো। কেকটো একেবাৰে স্পঞ্জি আৰু ছফ্ট হৈছে। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেখেতসকলৰ এটা অনুৰোধ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।